Hi guys, welcome Naisha Motors. দেখা পাইছে আজি মই সুপাৰ স্প্লেণ্ডাৰ এখন ফুল ইঞ্জিন খোলা হৈছে। সুপাৰ স্প্লেণ্ডাৰ ফুল ইঞ্জিন কেনেকৈ ফিটিং কৰে আজি আপোনালোকক দেখাম। এটো দেখা পাই আছে ইঞ্জিনটো। এতিয়া মই কেৰিংটো বহাই ললো। কেৰিংটো বহাই লোৱাৰ পিছত মই এটা নাটখিনি ধুনীয়াকৈ লাহে লাহে টাইট দি দিম অলপকৈ। আটাইখিনি নাট মই লাহে লাহেকৈ অলপকৈ টাইট দি লৈছোঁ। নাটখিনি টাইট দি লোৱাৰ পিছত চাই আছে নাটখিনি মই ধুনীয়াকৈ টাইট দি লৈ আছোঁ অলপকৈ। গোটেইখিনি নাট একদম পাৰফেক্টলি টাইট কৰিব লাগিব। দেখা পাইছে নাটখিনি টাইট কৰি লোৱাৰ পিছত মই এবাৰ চেক কৰি লৈছোঁ ধুনীয়াকৈ এবাৰ চেক কৰি লোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ। এতিয়া মই ইঞ্জিনটো বাইকৰ ওপৰত উঠাই লৈছোঁ। বাইকৰ ওপৰত উঠাই লৈ পেলাই এইখিনি মই পিনিয়নখিনি এতিয়া মই ধুনীয়াকৈ ফিটিং কৰি ল'ম। দেখা পাইছে পিনিয়নখিনি মই ধুনীয়াকৈ ফিটিং কৰি লৈ আছোঁ। মই পিনিয়নখিনি ধুনীয়াকৈ ফিটিং কৰি পেলাই আপোনালোকক দেখাই আছোঁ। চাই থাকক ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব। দেখা পাইছে এতিয়া মই ধুনীয়াকৈ পিনিয়নখিনি বহাই লৈ আছোঁ। প্ৰথমে লকটো ধুনীয়াকৈ বহাই ল'ম। লকটো বহাই লোৱাৰ পিছত এতিয়া পিনিয়নটো বহাই ল'ম। পিনিয়নখিনি বহাই লোৱাৰ পিছত এতিয়া মই হাউচিংটো বহাই লৈছোঁ। দেখা পাই আছা হাউচিংটো মই ধুনীয়াকৈ বহাই লৈছোঁ। বাকী বস্তুখিনি ইয়াত খুলি থোৱা আছে দেখা পাই আছে আপোনালোকে। ব্লক আছে আটাইখিনি বস্তু ইয়াত খুলি থোৱা আছে। এইটো দেখা পাইছে ব্লকটো মই ধুনীয়াকৈ দেখাই লৈছোঁ আপোনালোকক। এইখন হ'ল বাইকখন ছুপাৰ স্প্লেণ্ডাৰ অল মডেল। এইটো হিৰো হোণ্ডাৰ হয় স্পক মডেল। এনে বাকী বস্তুখিনি আটাইখিনি ইয়াত ৰাখা আছে দেখা পাইছে। এইটো হ'ল পিষ্টন। এইটো নতুন পিষ্টনটো দেখা পাইছে। বাইকখন পুৰণা যিহেতু এইটো কাৰণে মই বৰিং কৰিছোঁ। বাইকখন নতুন ব্লক লগোৱা নাই, এইটো বৰিং কৰা হয়। এইটো দেখা পাইছে পিষ্টন ৰিং। এইটো পিষ্টন ৰিং টপটো ৰিং হয়। টপটো ৰিংটো আপোনালোকক চেক কৰাই লৈছোঁ। চাই থাকক ধুনীয়াকৈ পিষ্টন ৰিংটো মই চেক কৰি ল'ম। কিন্তু পিষ্টন ৰিংটো চেক নকৰিলে কি হয় পাছত গৈ পেলাই ইঞ্জিনটো আকৌ খুলিবলগীয়া হয়। গেপ থাকে আগতে চেক কৰি ল'লে মানে ভাল। ধুনীয়াকৈ চেক কৰি লৈছোঁ। চাইছে পাছত মই খুলিবলগীয়া যাতে নহয় সেইটো কাৰণে মই ধুনীয়াকৈ এবাৰ চেক কৰি লৈছোঁ। এইটো গেপ থাকিলে মানে ধোঁৱা মাৰিব। বনোৱা নবনোৱা একে কথা হৈ যাব। সেইটো কাৰণে মই ধুনীয়াকৈ চেক কৰি লৈছোঁ বস্তুটো। দেখা পাইছে গেপ অলপো নাই, পাৰফেক্ট আছে। এতিয়া আপোনালোকক মই দেখাই ল'ম টপ ওৱান ৰিংটো। টপ ওৱান ৰিংটোত গেপ আছে নেকি এইটো দেখাই লৈছোঁ আপোনালোকক। চাই থাকক ভিডিঅ'টো। দেখা পাইছে টপ ওৱান ৰিংটো মোৰ পাৰফেক্ট আছে, কোনো কমপ্লেইন নাই, পাৰফেক্ট আছে। মই ধুনীয়াকৈ বহাই দিম ব্লকটো। অইল ৰিংখিনি যিহেতু চেক কৰিব নালাগে, অইল ৰিংখিনিত গেপ থাকিবই লাগিব। গেপ নাথাকিলে অইল নাহিব যিহেতু, সেইটো কাৰণে মই অইল ৰিংখিনি চেক কৰা নাই। দেখা পাইছে মই ব্লকটো এতিয়া ধুনীয়াকৈ বহাই ল'লোঁ। বহাই লোৱাৰ পিছত গাইডটো বহাই দিছোঁ। যিহেতু মই অকলে আছোঁ, অকলে মোবাইল ধৰি পেলাই ভিডিঅ' কৰিবলগীয়া হৈ আছে। অলপ অসুবিধা পাইছে, ভিডিঅ'খিনি চাবলৈ অকণ বেয়া হৈছে। লগত কোনোবা থাকিলে ধৰক মোবাইলটো অকণমান ধৰি দিলে ভাল হয়। আজি মোৰ লগত যোনজন মানুহ থাকে সেইজন আজি অহা নাই, অকলে কৰিবলগীয়া হৈছে। মোবাইলটো ধৰি মেলি কৰি আছোঁতো, এইটো কাৰণে ভিডিঅ' কোৱালিটিটো অকণ বেয়া পাইছে। চাইছে ব্লকটো মই ধুনীয়াকৈ বহাই লৈছোঁ। এতিয়া মই হেডটো বহাই ল'ম। এইটো দেখা পাইছে হেডটো মই ধুনীয়াকৈ বহাই লৈ আছোঁ।
হেডটো বহাই লোৱাৰ পিছত মই ধুনীয়াকৈ নাটখিনি টাইট দি ল'ম। ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কমেণ্ট আৰু লগতে শ্বেয়াৰ এটা কৰি দিব। আৰু যোনে যোনে মোৰ চেনেলত নতুন আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকক। দেখা পাইছে মই ধুনীয়াকৈ নাটখিনি টাইট কৰি ল'লোঁ। ধুনীয়াকৈ নাটখিনি টাইট কৰি লোৱাৰ পিছত এতিয়া মই টাইমিং চেইনটো ছেটিং কৰি ল'ম। এইটো দেখা পাইছে, এতিয়া মই ধুনীয়াকৈ টাইমিং চেইনটো ছেটিং কৰি ল'ম। আপোনালোকক গোটেই ভিডিঅ'টো দেখাব পৰা নাই, যিহেতু মোৰ লগত আজি কোনো নাই, কেমেৰা ধৰিবলৈ মানুহ নাই, সেইটো কাৰণে মই যিমানখিনি পাৰিছোঁ ইমানখিনি দেখাইছোঁ। প্লিজ একো বেয়া কমেণ্ট নকৰিব। যিমানখিনি পাৰিছোঁ সিমানখিনি দেখাব পাৰিছোঁ। মই নাটটো ধুনীয়াকৈ অলপ টাইট দি ল'ম। টাইট দি লোৱাৰ পিছত মই আপোনালোকক মেগনেটটো লগাই পেলাই দেখাম, এডজাষ্টটো। ধুনীয়াকৈ মেগনেটটো লগাই পেলাই মই পাৰফেক্ট এডজাষ্ট কৰি ল'ম। দেখা পাইছে নাটখিনি মই অলপ অলপ টাইট কৰি লৈছোঁ, যিহেতু ঘূৰিব। নাটখিনি টাইট নকৰি ল'লে মানে টাইমিংটো আকৌ ঘূৰি যোৱাৰ চান্স থাকে, সেইটো কাৰণে মই নাটখিনি অলপ টাইট কৰি লৈছোঁ। টাইট কৰি লোৱাৰ পিছত এতিয়া মই মেগনেটটো লগাই দিম। মেগনেট লকটো মই ধুনীয়াকৈ বহাই লৈ আছোঁ। মেগনেট লকটো বহাই লোৱাৰ পিছত মই এতিয়া মেগনেটটো বহাই দিম। দেখা পাইছে মেগনেট লকটো মই ধুনীয়াকৈ অকণমান পিটি পেলাই বহাই দিলোঁ। এতিয়া মেগনেটটো মই বহাই ল'ম। মেগনেটটো অকণমান লাহে লাহে পিটি পেলাই মই মেগনেটটো অকণ বহাই ল'ম। বহাই লোৱাৰ পিছত চাই থাকক আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগত ছাবস্ক্ৰাইবো কৰি দিব। আৰু ভিডিঅ'টো কোন জেগাৰ পৰা চাই আছে নিশ্চয় কমেণ্ট এটা কৰি জনাব। আপোনালোকে ছাপোৰ্ট কৰি যাওক আৰু ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আহিম। এইটো মোৰ ফাৰ্ষ্ট ব্লগ ভিডিঅ' হয়, ছাপোৰ্ট কৰি যাওক আপোনালোকে। থেংক ইউ।